মই আজি এটা সৰু এটা ভিডিঅ' আপোনালোকৰ ওচৰত মানে ক'ম বুলি ভাবিছোঁ মানে কওঁৱেই আৰু এই যে ভোগালী বিহু উপলক্ষে যে উপহাৰ কুপনৰ খেলবোৰ পাতে আমিও পাতিছোঁ। আমাৰ সংগঠন এটা আছে বৃহত্তৰ মালিগাঁও শিল্পী সমাজ বুলি আমিও পাতিছোঁ। এইটো তাৰমানে কি এটা ফূৰ্তিৰ বস্তু। তাত মানে মোৰ যোৱা বছৰো মই দেখিছোঁ তাত তাৰমানে অলপ চাইছোঁ মানে যোনকেইটা প্ৰাইজ দিয়ে প্ৰাইজত তাৰমানে মদৰ বটল দিয়ে, RS দিব, কিবা দিব, ব্লেণ্ডাৰ স্প্ৰাইট দিব, ডাঙৰ আৰু মদৰ দিব, বটল দিব আৰু টিকেটৰ মূল্যটো 10 টকা দিব। আপোনালোকে এটা কথা ভাবি চাব, এটা সৰু বাচ্ছা যেতিয়া যাব সেই টিকেট ঘৰটোৰ পৰা 10 টকা দি এটা তাৰমানে ফূৰ্তিৰ কাৰণে টিকেট এটা কাটিব। সেই টিকেটটো কাটাৰ পিছত সিয়াৰ মনটো থাকিব মই প্ৰাইজ পামগৈ। সি সেইটো গম নাপায়, কিন্তু এইটো যে মদৰ বটল কিবা বটল সি গম নাপায়। সি এটা ফূৰ্তিৰ কাৰণে এটা টিকেট এটা কাটিব। ছাপ'জ সি ফাৰ্ষ্ট প্ৰাইজটো পাই গ'ল বা ছেকেণ্ড প্ৰাইজটো পাই গ'ল। যেতিয়া সি প্ৰাইজটো ল'ব যাব সি মাক দেউতাকক ক'ব মই এটা প্ৰাইজ পাইছোঁ। যেতিয়া সেই প্ৰাইজটো ল'বলৈ যাব তেতিয়া আপুনি কি সেই 8-10 বছৰীয়া বাচ্ছাটোৰ হাতত এই মদৰ বটলটো উঠাই দিব নেকি? যোনবিলাকে তাৰমানে এই উপহাৰ কুপনৰ খেলৰ নামত মদৰ বটল দিছে তেওঁলোকক কৈছোঁ দেই, আপোনালোকে সেই বাচ্ছাটোৰ হাতত মদৰ বটলটো উঠাই দিব নেকি? ফাৰ্ষ্ট প্ৰাইজ হওক, ছেকেণ্ড প্ৰাইজ হওক, থাৰ্ড প্ৰাইজ হওক। গতিকে এটা মোৰ ফালৰ পৰা ৰিকুৱেষ্ট এটা কৰিছোঁ, পৰৱৰ্তী সময়ত ভোগালী বিহু উপলক্ষে মদৰ বটল দিয়াত কৰি হৰলিক্স এটা দি দিয়ক বা সেনেকুৱা কিবা ভাল আপেল 1 কিলো দি দিয়ক, খেলা বস্তু দিয়ক, মাছ দিয়ক, মুৰ্গী দিয়ক আৰু বহুত বস্তু আছে দিব লগা। এই বস্তুটো নকৰিব, একদম ৰিকুৱেষ্ট কৰিছোঁ। আৰু তাৰমানে হেৰি কৰিছোঁ আৰু আপোনালোকক আৰু যোনে এই বস্তুটো দিছে তেওঁলোকে কিন্তু মোক সেই নাপাব দেই, বেয়া নাপাব। মই খালি কথাটো কৈছোঁ আৰু সেইটো মোৰ তাৰমানে মনৰ ভাৱ, যাতে ভোগালী বিহু উপলক্ষে উপহাৰ খেল যেতিয়া পাতিব মদৰ বটল নিদিব। মদৰ বটল দিয়াটো একদম ভাল দেখা নাই। এইখিনিয়ে মই আজি কৈছোঁ। তাত মোক আপোনালোকে ভাল পাইছে বেয়া পাইছে সেইটো আপোনালোকৰ কথা। আৰু বাকী ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই। এই হাতত অলপ কিবা লাগি আছে, খাই আছোঁ, তাৰমানে মাংস অলপ খাই আছোঁ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।